ही बांग्लादेशर निवासी ताक इंडिया पठाइছিলে नवेम्बर माहत ही आहिছে ইয়াত স্লিপার সেল খাড়া কৰিবলে আৰু মানুহ গোটাবলে এটা অর্গানাইজেশনাল নেটওয়ার্ক সেটআপ কৰিবলে যেটো ইন্ডিয়াত ভাইলেন্ট সাবভার্সিভ এন্ড ডিসরাপটিভ অ্যাক্টিভিটি কৰিব ইটো খবৰক ডিটেইলড এনালিসিস কৰি STF এ PS case number 21/24 FIR lodge korile gute details of sections you will get in the press release apuni press release ot pai jabo mo etu yat gai nidiu STF chief Dr. Parthasarthi Mohantar direct supervision ot operation Praghat 2 launch hoise operation Praghat ot আমাৰ ইয়াৰ পৰা কান্ট্ৰিৰ বেলেগ বেলেগ ঠাইত টিম পঠোৱা হৈছে এই টিম বিলাক মানুহ আইডেন্টিফাই কৰিছে জাগা আইডেন্টিফাই কৰিছে আৰু এজ আই সেড বিফৰ বাংলাদেশ ওয়েস্ট বেংগল আৰু কেৰালা পুলিচৰ সহায় লৈ তেওঁবিলাকে বহুত ভালকে সহায় কৰিছে ইন দ্য নেশনাল কজ তাত মানুহ ধৰা পৰিছে ইন্টাৰভিনিং নাইট অফ ডিসেম্বৰ 17-18 ইটোৰ নাইটত ইন কেৰালা ওয়েস্ট বেংগল এণ্ড আসাম তিনটা ঠাইত ৰেড সার্চ এণ্ড সিজাৰ হৈছে আৰু মানুহবিলাক ধৰা পৰিছে মানুহবিলাক আছে মোহাম্মদ সাদ ৰাদি যিটো এটা বাংলাদেশী নেশনাল মই আপোনাক জনাইছো মিনাৰুল শেখ ওয়েস্ট বেংগল সাদ ৰাদি কেৰালা ধৰা পৰিছে মিনাৰুল শেখ ওয়েস্ট বেংগল মোহাম্মদ আব্বাস আলী ওয়েস্ট বেংগল এই দুজনে মুর্শিদাবাদত ধৰা পৰিছে नूरुल इस्लाम मंडल अब्दुल करीम मंडल मुजीबुर रहमान हमीदुल इस्लाम और इनामुल हक प्रथम चारिटा धरा परिছে कोकराझारत और इनामुल हक धरा परिছে धुबरीत इंक्रिमिनेटिंग डॉक्यूमेंट और एविडेंस जो इहतर हाथत পোৱা গৈছে ইটো দেখা গৈছে दैट दे हैव बीन इन कॉन्स्टेंट टच विथ देयर हैंडलर्स যিবিলাক তেওঁবিলাকৰ হ্যান্ডলার আছে যিবিলাক তেওঁবিলাকৰ জিহাদি অ্যাক্টিভিটি কৰাবলে প্ৰোৎসাহিত কৰিছে ৰেডি কৰিছে আৰু নেটওয়ার্ক এস্টাবলিশ কৰিছে ইন বাংলাদেশ এন্ড পাকিস্তান কন্টিনিউয়াস কমিউনিকেশন আছে ইবিলাক বেলেগ বেলেগ যেটো সাসপিশিয়াস আৰু সিক্রেট অ্যাপস থাকে ইটো ফোনত পোৱা গৈছে ইটো অ্যাপছত কনভারসেশন পোৱা গৈছে বহুতখিনি ইনক্রিমিনেটিং টেক্সট পোৱা গৈছে both in technical and hard copy form जो distorted religion or version আছে religious books পোৱা গৈছে again with distorted versions talking about jihad and other such elements চাৰিটা পেন ড্ৰাইভ পোৱা গৈছে যেটো এনালিসিস এতিয়া জাৰি আছে এই পেন ড্ৰাইভৰ পৰা বাকি নেটওয়ার্কৰ আমি ভাবিছো যে কথাটো ওলাব বাংলাদেশী ন্যাশনাল কাৰ্ড পোৱা গৈছে in the name of মোহাম্মদ সাদ ৰাদি और इटू नूरुल इस्लाम मंडल और घरत कोकराझारत পোৱা গৈছে সাদ ৰাদিৰ হাতত তেখেতৰ নিজৰ কেটামান বাংলাদেশী দস্তাবেজ বাংলাদেশী সার্টিফিকেট পোৱা গৈছে ইয়াৰ আৰু চাৰিজন ইনভেস্টিগেশন আৰু ইনকুৱাৰী কাৰণে আনা হৈছে কিন্তু এই চাৰিজনৰ এতিয়ালৈকে কোনো এভিডেন্স পোৱা নাই সো দে হ্যাভ বিন ৰিলিজড ইনভেস্টিগেশন এতিয়ালৈকে আমি পালু যে এ মডিউল টু স্লিপার সেল অ্যাক্রস দ্য কান্ট্রি সেটআপ কৰিবলে ৰেডি আছিল পার্টিকুলারলি স্টার্টিং উইথ ওয়েস্ট বেংগল এন্ড আসাম এ কোভার্ট অপারেশনাল কেপেবিলিটি তেওঁবিলাকে ৰেডি কৰি আছিল সো দ্যাট দে কুড ইন্ডালজ ইন সাবভার্জন এন্ড ভায়োলেন্স এ ভায়োলেন্স और সাবভার্জন would have led to destruction of life and property আমাৰ দেশ আৰু দেশৰ নাগৰিক সকলৰ ইয়াত হানি আৰু খ্যাতি হলেহেতেন এইবিলাক যেটো মানুহ ধৰা পৰিছে তেওঁবিলাকে সাদ ৰাদি কেটো নেটওয়ার্ক আৰু অপাৰেশনাল কেপেবিলিটি ৰেডি কৰিবলে আৰু সেট কৰিবলে কাম কৰি আছিল তেওঁবিলাকে আর্মস এন্ড অ্যামুনিশন গোটাবলে চেষ্টা কৰি আছিল সো দেখা যায় তো নৱেম্বৰত মানুহ হোমাইছে ডিসেম্বৰৰ লকে এটা হৰু নেটওয়ার্ক হি ৰেডি কৰিবলে ৰেডি হৈছে किंतु with intelligence led operation and the help of West Bengal and Kerala police Assam police STF
এটা বহুত ডাঙৰ ঘটনা হোৱাৰ আগতে ইহঁতক ধৰিলে এই নেটৱৰ্ক বাষ্ট কৰাটো আমাৰ দেশৰ কাৰণে আমাৰ ষ্টেটৰ কাৰণে এটা বহুত ভাল কাম হৈছে তেওঁবিলাকে ৰিলিজিয়াছ সেন্টিমেন্ট লোকাল ভালনাৰেবিলিটি ক্ৰিমিনেল এলিমেন্টছ আৰু ফল্ট লাইনক এক্সপ্লইট কৰিবলৈ নিজৰ নেটৱৰ্ক ইউথৰ ভিতৰত স্প্ৰেড কৰিবলৈ কাম কৰি আছিল এই ফৰহান ইশৰাক যিটো আছে যিজনে বাংলাদেশত পৰা সাদ ৰাদি কন্ট্ৰোল কৰি আছিল ডাইৰেক্টলি আৰু যিটো স্লিপাৰ সেল নুৰুল মণ্ডল আৰু মজিবুৰ ৰহমান সেটআপ কৰিছে এই ফৰহান ইশৰাক টু ডাইৰেক্টলি বাংলাদেশৰ পৰা এইটো চলাই আছিল এণ্ড এজ আই সেড হি ইজ আ ভেৰি ক্লোজ এছ'চিয়েট অফ জছিমুদ্দিন অফ এবিটি যিটো এবিটিৰ চিফ আছে নুৰুল ইছলাম মণ্ডল আগতে 161 নম্বৰ কেছত এৰেষ্ট হৈছিল আৰু হি অলৰেডি বেলত আছে হি মজিবুৰ ৰহমান লগত ৱেষ্ট বেংগলত বহুত ঠাইত গৈছিল য'ত ইহঁতি বেলেগ বেলেগ মিটিং কৰিছিল ইউথক কণ্টেক্ট কৰিছিল আৰু নিজৰ নেটৱৰ্ক বঢ়াবলৈ আৰু ইহঁতক এবিটি আৰু একিউআইএছ জইন কৰিবলৈ প্ৰোৎসাহিত কৰিছিল তেওঁবিলাকৰ টাৰ্গেট আছিল ভেৰিয়াছ ৰিলিজিয়াছ লিডাৰ্ছ आरएसएसर कार्यकर्ता और बाकी हिंदू ऑर्गेनाइजेशन और कार्यकर्ता और लीडर असैसिनेशन और प्लान होइसले एबिलाक मीटिंगत और मोटिव सिंपल आसे जे रिलीजियस टेंशन और डिस्टर्बेंस कराबो लगे डिस्टर्बेंस और रिलीजियस टेंशन कराले आमार देखो के ख्याति होबो रीजन टू डिस्टर्ब होबो सिटीजन और लाइफ टू डिसरप्ट होबो जने के मु कहूँ दे वर ऑलरेडी इनरोल्ड इन ट्राइंग टू प्रोक्योर आर्म्स एंड एम्युनिशन सो सबवर्जन एंड वायलेंस इहतर एम आसिले ए एम टू ध्वस्त करा होइसे प्रघात करा होइसे इटू स्ट्राइक करा होइसे किंतु इन्वेस्टिगेशन और ऑपरेशन प्रघात इतिया हेक हुआ नाई जिमान एविडेंस ओलाइसे आमी बेसिक तथ्य तो आपनार सामने आनिलू आपनार समुखत राखिलू बाकी जिमान इतिया एविडेंस ওলাব তার উপরত বাকি ইনভেস্টিগেশন और অপারেশন টু ফার্দার চলিব মোর কবলে মানে আসলে জয় আই অসম জয় হিন্দ you will get you want the whole thing in English let them finish with their questions then we'll shift to English আপুনি জানে যে বাংলাদেশৰ পৰিস্থিতিটো চেঞ্জ হৈছে যেতিয়াৰ পৰা বাংলাদেশৰ পৰিস্থিতিটো চেঞ্জ হৈছে সবৰ মনত ইটো কথা আহিছে যে তাৰ পৰা আমাৰ এটা এপ্ৰিহেনশন আছিল যে তেওঁবিলাকে কিবা এটা ট্ৰাই কৰিব সো ইটো ভেৰি ক্লিয়াৰলি তেওঁবিলাকৰ প্ৰথম ট্ৰায়েল যিটো ধৰা পৰিছে আৰু বাংলাদেশৰ পৰিস্থিতি যিটো চেঞ্জ হৈছে ইটো আমাৰ কাৰণে আমাক সতৰ্ক থাকিব লাগিব আমাক এবছলুটলি alert and on our toes থাকিব লাগিব মোৰ ইটো কথাক লৈ পেলাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু সেন্ট্ৰেল গভৰ্ণমেন্ট দুটাই সতৰ্ক আছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ ইয়াত সহায় আছে আমি ইটো চাই মেলি ইহঁতক আকৌ এবিলাক জাল ফেলাবলৈ চান্স নিদিও ইটো আপুনি ঠিকে কৈছে that they tried once to again set up a network but thankfully under the direction of the highest echelons a operation to চলিছে আৰু ইটো ধৰা পৰিছে বাংলাদেশত যিটো পৰিস্থিতি আছে এটো মোৰ কবলে মই সক্ষম নাই তথাপি আমি যিটো এনালাইজ কৰো আৰু আমি যিটো ইনপুটস পাই আছো ইট ইজ ভেৰি ক্লিয়াৰ যে যিমান মানুহ তাত ৰিলিজ হৈছে যিমান মানুহ তাত জেলৰ পৰা ওলাইছে আৰু তেওঁবিলাকৰ ইণ্ডিয়াৰ প্ৰতি কেনেকুৱা এটা মনোভাৱ আছে সো ইটো মনোভাৱক লৈ পেলাই which is inimical to India তেওঁবিলাকৰ জিহাদি এলিমেন্টৰ ইণ্ডিয়া বা আমাৰ দেশ বা আমাৰ সিটিজেনছৰ ফালে কোনো মৰমৰ ভাৱটো নাই they are against our country and they will do everything to hurt our country
আমাৰ সবৰ ইনক্লুডিং দ্য সিটিজেন্স কাম আছে যে আমি alert থাকো and we do not let this proceed any further. এইটো মই অলৰেডি মোৰ বাইটত কলো আপোনাক যিটো মই প্ৰেছ ব্ৰিফিং দিলো যে ইয়াত ভাইলেন্ট এণ্ড সাবভাৰ্সিভ এক্টিভিটি কৰিবলৈ ভাইলেন্স কৰিবলৈ এছাচিনেশ্যন কৰিবলৈ তেওঁবিলাকৰ প্ল্যান আছিলে এইটোৱে ঘটনা কৰিবলৈ আগবাঢ়িছে মই আপোনাক ইনভেষ্টিগেশ্যনত যিটো কৈছে আৰু যিটো এভিডেন্সত তথ্য পোৱা গৈছে ইটোৱে কৈছো বাকি আপোনাক হ্যান্ড আউট দিয়া হ'ব তাত আপুনি আৰু ডিটেইলছ পাই যাব This is an ongoing investigation. Baki itu jitu operational link ase, itu jene ulabo amari apunak janam. Would you like to add anything? যেতিয়া স্লিপাৰ সেলৰ যিবিলাক মানুহ হয় তাহাঁতি দেখাত নৰ্মেল মানুহৰ নিচিনাই থাকে সাধাৰণ মানুহ এজন যেনেকৈ জীৱন যাপন কৰে তেনেধৰণে থাকে শ্ৰমিকৰ কাম কৰিব খেতিৰ কাম কৰিব কৰবাত কোনবা দোকানী হ'ব কোনবা টিচাৰ হ'ব দেখাত সাধাৰণতে তেওঁলোকক দেখিলে নালাগিব যে এই মানুহজনে জিহাদী এক্টিভিটিজত ইনভলভ হৈ আছে তো সেই স্লিপাৰ মানে তেওঁলোক সুপ্ত অৱস্থাত থাকে তেওঁলোক এটা সুপ্ত আগ্নেয়গিৰিৰ নিচিনা আগ্নেয়গিৰিটো হেৰি নহয় এইটো সুপ্ত হৈ আছে যিকোনো সময়ত সেই আগ্নেয়গিৰিটো বিস্ফোৰণ হ'ব পাৰে তো এটা আগ্নেয়গিৰি যিমানেই বিপদজনক সুপ্ত আগ্নেয়গিৰি এটা এই মানুহখিনিও তেনেকুৱা বিপদজনক কাৰণ তাহাঁতক ওচৰত থকা মানুহে গম নাপায় যে এই মানুহখিনি ইনভলভ আছে সো মানে এইটো এক ক্ল্যান্ডেষ্টাইন আৰু কোভাৰ্ট এক্টিভিটি থাকে এইটো কাৰণে ইয়াত স্লিপাৰ সেল কোৱা হয় স্লিপাৰ মানে ৰাতি শুই থাকে দেখাত শুই থকা সুপ্ত অৱস্থাত থাকে সো এই দুজনে নিজৰ এৰিয়াটো নাই ৱেষ্ট বেংগলত গৈ কৰি আছিলে বেলেগজন ইয়াত কৰিব সো লোকাল মানুহ গম নাপায় যে আমাৰ দুজন গৈছে ব্যৱসায় কাৰণে গৈছে কিবা চাকৰি কাৰণে গৈছে কিন্তু বেলেগ ঠাই গৈ এনেকে কৰিছে এই সাদ ৰাদিটো ইয়াত থাকি অসমৰ বেংগলত থাকি নিজৰ অৰ্গানাইজেশ্যনৰ ৰুটছটো দি পেলাই তাৰপিছত সি কেৰালা গুচি গ'ল সো তাক আমি কেৰালাত ধৰিছো বাংলাদেশ অরিজিন যি আছে ইলিগেলি আহে আৰু ইয়াত গোটেই দেশটো ইয়াত এই বাংলাদেশ সেই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আপুনি দেখি আছে যে অলমোস্ট ডেইলি নট অলমোস্ট ডেইলি একচুৱেলি ডেইলি মানুহ বৰ্ডাৰত ধৰা পৰিছে বহুত অসমত বহুত কৰিমগঞ্জত ধুবুৰী সাউথ সালমাৰা So BSF, Assam Police, Ami to second line of defense, BSF first line of defense, Tripura Police, Ami sabe jog lagi, logot kam kori asu, aru infiltration of control kori asu. So etia investigation of tulabo, je hi jane kun side or ahise, keneke ahise, Ami gom pam. Should we do English now? তাৰমানে জিহাদী যিটো তেওঁলোকৰ যিটো ষ্ট্ৰেটেজি যিটো ধৰণে কাম কৰে সেইটো হ'ল এটা মডিউলত কাম কৰে এটা গোটে কাম কৰে বেলেগ বেলেগ তাহাঁতৰ বেলেগ বেলেগ JEM আছে JMB আছে ABT আছে বেলেগ আৰু তেওঁলোকৰ বেলেগ বেলেগ মডিউল আছে কৰবাত ধুবুৰীত কোনোবা আছে কোকৰাঝাৰত কোনোবা আছে বেংগলত কোনোবা আছে তেওঁলোকৰ নিয়ন্ত্ৰক বেলেগ তেওঁলোক কোনে নিয়ন্ত্ৰণ কৰে বেলেগ এখন ঠাইত বহি আৰু এই মানুহখিনি হ'ল স্লিপাৰ সেল বুলি যে কোৱা হৈছে এইখিনি সুপ্ত অৱস্থাত থাকে গতিকে গম নাপায় আৰু প্ৰত্যেকটো মডিউলে এটা মডিউলে হয়তো আনটো মডিউলৰ কথাও গম নাপাব পাৰে গতিকে আমাৰ বস্তুটো হ'ল যে আমি যিমানে আৰু এটা
এইটো হ'ল এটা কণ্টিনিউৱাছ এটেম্প্ট আমাৰ দেশৰ ওপৰত আমাৰ ৰাজ্যৰ ওপৰত চলি থাকিব আমাৰ কাম হ'ল আমাৰো সেইকাৰণে গোটেই এফৰ্টখিনি কণ্টিনিউৱাছ হৈ থাকিব লাগিব আমি আজি এটা মডিউল ধৰিলোঁ তাৰপিছত আমি বহি গ'লোঁ আজিৰ পৰা শেষ তেনেকুৱা কথা নহ'ব এইটো বস্তু এটা তাহাঁতৰ কণ্টিনিউৱাছ তাহাঁতি এই চেষ্টাবিলাক চলাই থাকিব আৰু আমাৰো যিখিনি ছিকিউৰিটি এজেঞ্চি আছে ইণ্টেলিজেঞ্চ এজেঞ্চি আছে আমাৰো অহৰ্নিশে